নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো, যদি আপোনাৰ ঘৰখনত কোনোবা শত্ৰুৱে গোপনে যদি তন্ত্ৰ-মন্ত্ৰ কৰি থৈছে, ক'লা যাদু কৰি থৈছে, নাইবা আপোনাৰ ঘৰত যদি নেতিবাচক শক্তি অৰ্থাৎ বেয়া শক্তি যদি সক্ৰিয় হৈ আছে, তেন্তে আপুনি কেৱল আজিৰ ভিডিঅ'টো চোৱাৰ পাছত কেৱল 1 মিনিটৰ ভিতৰতে সেই পৰীক্ষা কৰিব পাৰিব। এনেকুৱা এটা পৰীক্ষাৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপুনি কেৱল এই পৰীক্ষাটো আপোনাৰ ঘৰত 1 মিনিটৰ ভিতৰতে কৰি ইয়াৰ প্ৰমাণ আপুনি উলিয়াব পাৰিব। আপোনাৰ ঘৰখনত কোনোবা শত্ৰুৱে কৰি থৈছে নেকি গোপনে ক'লা যাদু, তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ আপোনাৰ ঘৰত পৰি আছে নেকি? আপুনি পৰীক্ষা কৰিব পাৰিব কেৱল 1 মিনিটৰ ভিতৰতে। প্ৰিয় দৰ্শক, যেতিয়া এখন ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ সক্ৰিয় হৈ থাকে, নাইবা কোনোবা গোপন শত্ৰুৱে যদি এখন ঘৰক গোপনে যদি ক'লা যাদু কৰি থয়, তন্ত্ৰ মন্ত্ৰ কৰি থয়, তেতিয়াহ'লে সেইখন ঘৰৰ সদস্যসকলৰ মাজত নানা ধৰণৰ সমস্যা আহে আৰু ঘৰখনত এটাৰ পাছত আন এটা সমস্যাই ঘৰখনক একেবাৰে জুৰুলা কৰি পেলায়। আজিৰ ভিডিঅ'টো চোৱাৰ পাছত আপুনি নিজেই ইয়াৰ পৰীক্ষা কৰিব পাৰিব। প্ৰিয় দৰ্শক, আপোনাক এইটোও জনাম, আপোনাৰ ঘৰত যদি নেতিবাচক শক্তিৰ প্ৰভাৱ পৰি আছে, নাইবা আপোনাৰ ঘৰত যদি কোনোবাই ক'লা যাদু তন্ত্ৰ মন্ত্ৰ কৰি থৈছে, এই পৰীক্ষাটো কৰাৰ পাছত যদি আপুনি ইয়াৰ প্ৰমাণ পায় বা কৰি থোৱা বুলি আপুনি গম পায়, তেতিয়া আপুনি কেনেধৰণে প্ৰতিকাৰ গ্ৰহণ কৰিব তাৰ বিষয়েও আমি শ্বেয়াৰ কৰিম। যি প্ৰতিকাৰ গ্ৰহণ কৰাৰ ফলত আপোনাৰ সেই ঘৰখনত কৰি থোৱা তন্ত্ৰ মন্ত্ৰ যাদুৰ প্ৰভাৱ সকলো নাইকিয়া হৈ পৰিব। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু আপোনাক এইটোও জনাম যে এই ভিডিঅ'টোত এখন ঘৰত তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ পৰি থাকিলে বা নেতিবাচক শক্তিৰ যেতিয়া প্ৰভাৱ পৰি থাকে, তেতিয়া সেইখন ঘৰত কেনেধৰণৰ সংকেত আহে তাৰ বিষয়েও আমি আপোনালোকক এই ভিডিঅ'টোত শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি ভক্তি মনেৰে প্ৰভু হনুমানৰ নাম কমেণ্টত লিখিব আৰু বজৰংবলীৰ নামত আপুনি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। গতিকে প্ৰিয় দৰ্শক, আহক তেন্তে আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, প্ৰতিজন ব্যক্তিৰ বাবেই নিজৰ ঘৰখন খুবেই গুৰুত্বপূৰ্ণ। যদি ঘৰখনতেই নেতিবাচক শক্তিৰ প্ৰভাৱ সক্ৰিয় হৈ থাকে, তেতিয়া ঘৰখনৰ সদস্যসকলৰ মাজত কাজিয়া বিবাদ আৰম্ভ হ'ব আৰু ঘৰখনত অসুস্থতা বৃদ্ধি হ'ব। ৰোগ ব্যাধিয়ে ঘৰখনক একেবাৰে জুৰুলা কৰি পেলাব। আপুনি কেতিয়াবা অনুভৱ কৰিছেনে, আপোনাৰ ঘৰখনত কিয় সঘনাই হাই কাজিয়া হয়? আপোনাৰ ঘৰখনত কিয় আপুনি উপাৰ্জন ভাল কৰাৰ পাছতো কিয় আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়? ইয়াৰ আচল কাৰণ বাৰু আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে? নে আপুনিও এই কাৰণসমূহ আওকাণ কৰিছে? গতিকে প্ৰিয় দৰ্শক, আপোনাক অনুৰোধ, আপুনি এই পৰীক্ষাটো অৱশ্যেই এবাৰ আপোনাৰ ঘৰত কৰিব। যদি এই পৰীক্ষাটোত আপুনি প্ৰমাণ পায়, তেনেহ'লে এই প্ৰতিকাৰ আপুনি অৱশ্যেই অৱলম্বন কৰাটো জৰুৰী। প্ৰিয় দৰ্শক, আমি যিটো আপোনাক পৰীক্ষাৰ বিষয়ে ক'ব খুজিছো, এই পৰীক্ষাটো আপুনি 1 মিনিটৰ ভিতৰতে কৰিব পাৰিব। আৰু এই পৰীক্ষাটো কৰিবৰ বাবে যিসমূহ বস্তুৰ প্ৰয়োজন হ'ব, সেইসমূহ আপোনাৰ হাতৰ কাষতেই আপুনি পাব। গতিকে আপোনাক এই পৰীক্ষাটো কৰিবৰ বাবে এটা চিচাৰ বাতিৰ প্ৰয়োজন হ'ব আৰু আপোনাক এখিলা বগা কাগজৰ প্ৰয়োজন হ'ব আৰু আপোনাক এনেকুৱা অকণমান মাটি লাগিব, য'ত আপোনাৰ অনুভৱ হয় যে সেইখিনি ঠাইত আপোনালোকৰ ঘৰত
বেছিকৈ নিগেটিভ শক্তি আছে। যিখিনি ঠাইলৈ আপুনি গ'লে সেইখিনি ঠাইত আপোনাৰ থাকি ভাল নালাগিব বা নেতিবাচক কথা মনলৈ আহিব বা আপুনি এনেকুৱা ঠাইৰ পৰা এই মাটিকণ আনিব লাগিব য'ত বহুদিন ধৰি কোনো চাফ চিকুণ কৰা হোৱা নাই, কোনো ঝাৰু দিয়া হোৱা নাই। অৰ্থাৎ আমি ক'ব বিচাৰিছো আপোনাৰ ঘৰত যিখিনি ঠাইত একো বহুদিনলৈকে কাম বন কৰা নাই সেই ঠাইৰ পৰাই আপুনি লৈ আনিব অলপ মাটি। তাৰ পাছত আপুনি কি কৰিব লাগিব ভালদৰে মন কৰিব। তাৰ পাছত আপুনি সেই চিচাৰ বাতিটোত আধা পৰিমাণত আপুনি পানী দি দিব। তাৰ পাছত আপুনি যিখিলা বগা কাগজ আপোনাক ল'বৰ বাবে কোৱা হৈছে সেই বগা কাগজখিলাৰ ওপৰত আপুনি এইদৰে অকণমান আপুনি মাটি দি দিব। তাৰ পাছত আপোনালোকে কি কৰিব লাগিব চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। তাৰ পাছত আপুনি সেই কাগজখনৰ ওপৰত যিখিনি মাটি দিছে এই মাটিখিনিৰ সহ আপুনি কাগজখন বাতিটোত যি পানী দিছিলে সেই পানীৰ ওপৰত আপুনি এই ধৰণে দি দিব, উপঙাই দিব। এইটো কথা আপুনি সেইখিনি সময়ত মন কৰিব যাতে আপুনি লৰচৰ কৰি কোনো কাৰণতে সেই মাটিখিনি বাতিটোত পৰি যাবলৈ নিদিব। তাৰ পিছত প্ৰিয় দৰ্শক কাগজখন দি আপুনি বাতিটোৰ ওপৰত আপুনি ভালদৰে ধ্যান কৰি লক্ষ্য কৰি চাই থাকিব। যদি প্ৰিয় দৰ্শক 1 মিনিটৰ ভিতৰতে কাগজখন ভেজি গ'লে আপুনি ইয়াৰ ফলাফল পাই যাব। যদি প্ৰিয় দৰ্শক মাটিখিনি লাহে লাহে বাতিটোৰ তললৈ পৰি যায় বা বহি যায় আৰু তাৰ পাছতো যদি পানীখিনি বাতিটোৰ পৰিষ্কাৰ হৈ থাকে তেতিয়াহ'লে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ কাৰণ হৈছে প্ৰিয় দৰ্শক আপোনাৰ ঘৰখনত কোনো তন্ত্ৰ মন্ত্ৰ যাদুৰ প্ৰভাৱ নাই, নেতিবাচক শক্তি সক্ৰিয় হৈ থকা নাই। তেনে ক্ষেত্ৰত আপোনাৰ ঘৰখন সুৰক্ষিত হৈ আছে। কিন্তু প্ৰিয় দৰ্শক যদিহে মাটিখিনি টুকুৰা টুকুৰ হৈ সিঁচৰিত হৈ যায় নাইবা পানীখিনিত ফেন উঠি যায় বা পানীখিনি ঘোল হৈ পৰে তেতিয়াহ'লে আপুনি সাৱধান হ'ব লাগিব। এই সংকেতৰ অৰ্থ হৈছে প্ৰিয় দৰ্শক আপোনাৰ ঘৰত বা আপোনাৰ ঘৰৰ চাৰিওকাষে কোনোবাখিনিত আপোনাৰ ঘৰত বা চাৰিওফালে নেতিবাচক শক্তিৰ প্ৰভাৱ সক্ৰিয় হৈ আছে। হয়তো আপোনাক ক্ষতি কৰিবৰ বাবে আপোনাৰ গোপন শত্ৰুৱে আপোনাৰ ঘৰখনত কৰি ৰাখিব পাৰে তন্ত্ৰ মন্ত্ৰ, ক'লা যাদু কৰি ৰাখিব পাৰে। নাইবা আপোনাৰ ঘৰত অশুভ শক্তি তথা বেয়া শক্তিয়ে প্ৰৱেশ কৰিছে বা ঘৰখনত বাস কৰিছে কোনোবাখিনিত। প্ৰিয় দৰ্শক এইদৰে আপুনি 1 মিনিটৰ ভিতৰতে পৰীক্ষা কৰি ইয়াৰ প্ৰমাণ উলিয়াব পাৰিব। প্ৰিয় দৰ্শক আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই যদি আপোনাৰ ঘৰত কোনোবাই কৰি ৰাখিছে ক'লা যাদু বা তন্ত্ৰ মন্ত্ৰ নাইবা নেতিবাচক শক্তিৰ প্ৰভাৱ যদি সক্ৰিয় হৈ আছে তেন্তে আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। ইয়াৰো আছে উচিত প্ৰতিকাৰ। যি প্ৰতিকাৰ গ্ৰহণ কৰিলে সেই শক্তিৰ প্ৰভাৱ একেবাৰে নাইকিয়া হৈ পৰিব, দূৰ কৰি পেলাব। প্ৰিয় দৰ্শক যেতিয়া আপোনাক কোনো ব্যক্তিয়ে সন্মুখৰ পৰা আহি অপকাৰ কৰিব নোৱাৰে তেতিয়া আপোনাক এনেধৰণে গোপনে গোপনে আপোনাৰ ঘৰখনত কৰি ৰাখিব পাৰে এই ক'লা যাদু, তন্ত্ৰ মন্ত্ৰ কৰি ৰাখিব পাৰে। আৰু তেওঁলোকে এনেধৰণৰ কৰিবৰ বাবে আপোনালোকৰ ঘৰৰ কোনোবাখিনিৰ পৰা তেওঁলোকে মাটি সংগ্ৰহ কৰি লৈ যায়। যিকোনো বস্তু আপোনাৰ ঘৰৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি লৈ যায়। সেইবাবে আপুনি এনেধৰণে পৰীক্ষা কৰি যদি পৰীক্ষাত আপুনি গম পায় যে আপোনাৰ ঘৰত কোনোবাই ক'লা যাদু কৰি ৰাখিছে বা নেতিবাচক শক্তিৰ প্ৰভাৱ পৰি আছে তেন্তে সময় সাপেক্ষে আপুনি এই সমস্যাৰ সমাধানৰ বাবে আপুনি এনেধৰণৰ প্ৰতিকাৰ কৰিব পাৰিব। তেন্তে প্ৰিয় দৰ্শক আহক আমি সুন্দৰভাৱে জানি লওঁ প্ৰতিকাৰ সমূহৰ বিষয়ে। প্ৰথম প্ৰতিকাৰটো হৈছে প্ৰিয় দৰ্শক প্ৰতি শনিবাৰ আৰু প্ৰতি মঙ্গলবাৰে আপুনি সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰৰ পূজাৰ স্থানত নাইবা আপোনাৰ ঘৰৰ মন্দিৰত নাইবা যিকোনো ঘৰৰ এটা পবিত্ৰ স্থানত আপুনি এটা পাত্ৰত আপুনি 7টা লং ল'ব
আৰু কেইটামান আপুনি নিম পাত ল'ব আৰু তাৰ পাছত আপুনি সামান্য পৰিমাণৰ অলপ ঘিউ ল'ব। তাৰ পাছত সেইকেইটা বস্তু আপুনি একেলগতে কৰি লৈ জ্বলাই দিব। যিদৰে আপোনাৰ ঘৰত ধূনা জ্বলোৱা হয় ঠিক সেইদৰে আপুনি জ্বলাই দিব। তাৰ পাছত যিদৰে ধূনাৰ ধোঁৱা সকলোতে ঘৰৰ বিয়পাই দিয়া হয় ঠিক সেইদৰে ইয়াৰ ধোঁৱাও আপোনাৰ ঘৰৰ প্ৰতিটো কোণতে বিয়পাই দিব। লগতে আপুনি যিখিনি ঠাইৰ পৰা এই পৰীক্ষাটো কৰিবলৈ মাতি আনিছিলে সেই ঠাইখিনিতো আপুনি ইয়াৰ ধোঁৱা বিয়পাই দিব। এই সৰু কামটো কৰাৰ ফলতে মুহূৰ্তৰ ভিতৰতে আপোনাৰ ঘৰত থকা সমস্ত নিগেটিভ শক্তিক মুহূৰ্ততে ঘৰৰ পৰা দূৰ হ'বলৈ বাধ্য কৰিব আৰু ঘৰখনৰ সকলো সমস্যাই দূৰ হৈ পৰিব। দ্বিতীয় প্ৰতিকাৰটো হৈছে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি মা কালীৰ ফটোৰ বা মূৰ্তি আছে নাইবা বজৰংবলী হনুমানৰ যদি ফটোৰ বা মূৰ্তি আছে তেন্তে আপুনি মা কালীৰ সন্মুখত বা হনুমানৰ সন্মুখত আপুনি মাত্ৰ 5 মিনিটৰ বাবে আপুনি ঘৰত থকা সেই ফটোখনৰ সন্মুখত আপুনি প্ৰাৰ্থনা কৰিব যাতে আপোনাৰ ঘৰৰ পৰা সমস্ত অপশক্তিক দূৰ কৰে। তাৰ বাবে আপুনি ধূপ দীপ জ্বলাই বীৰ বজৰংবলী বা নাইবা মা কালীৰ শ্ৰীচৰণত আপুনি প্ৰাৰ্থনা কৰিব। ভক্তি মনেৰে যদি বিশ্বাসেৰে আপুনি এই প্ৰাৰ্থনা কৰে তেতিয়াহ'লে প্ৰভু হনুমান বা মা কালীয়ে আপোনাৰ ঘৰৰ পৰা সকলো নিগেটিভ শক্তিক দূৰ কৰিব। সংকটমোচন বীৰ হনুমানে এনে কৰিলে আপোনাৰ ঘৰখনৰ প্ৰতিজন সদস্যকে সৰ্বপ্ৰকাৰে সুৰক্ষিত কৰি ৰাখিব। এইদৰে যদি আপুনি প্ৰাৰ্থনা কৰিব পাৰে তেতিয়া আপোনাৰ জীৱনত চমৎকাৰ ঘটিব। এইদৰে আপুনি প্ৰতিদিনে সন্ধিয়াৰ সময়ত আপুনি প্ৰাৰ্থনা কৰিব লাগে। ইয়াৰ দ্বাৰা ঘৰলৈ নেতিবাচক শক্তি কোনোদিন আহিব নোৱাৰিব আৰু ঘৰৰ পৰাও দূৰ হৈ পৰিব। তৃতীয় প্ৰতিকাৰটো হৈছে প্ৰিয় দৰ্শক, আপুনি এটা গিলাচত এগিলাচ আপুনি গংগাজল ল'ব আৰু আপোনাৰ ঘৰৰ প্ৰতিটো কোণতে সেই গংগাজল ছটিয়াই দিব আৰু যি ঠাইৰ পৰা আপুনি পৰীক্ষাটো কৰিবলৈ মাতি আনিছিলে সেই ঠাইটো আপুনি ছটিয়াই দিব। গংগাজল আমি সকলোৱে জানো অতিকৈ পবিত্ৰ। গংগাজলে নেতিবাচক শক্তিক দূৰ কৰাত সহায় কৰে। গতিকে প্ৰিয় দৰ্শক, এই তিনিটা প্ৰতিকাৰৰ ভিতৰত আপোনাৰ যিটো প্ৰতিকাৰ আপুনি কৰিবৰ বাবে আপোনাৰ সহজ হ'ব বুলি ভাবিছে সেই প্ৰতিকাৰটো আপুনি একেৰাহে 7 দিন কৰিব লাগিব সন্ধিয়াৰ সময়ত। এইদৰে আপুনি প্ৰতিকাৰ কৰিলে আপুনি অতি কম দিনৰ ভিতৰতে নিজ চকুৰে দেখিবলৈ পাব ঘৰখনৰ পৰা কিদৰে অশুভতা, যি যাদু মন্ত্ৰৰ প্ৰভাৱ, নিগেটিভ শক্তিৰ প্ৰভাৱ সক্ৰিয় হৈ আছিল সেই সকলোখিনি দূৰ হৈ কিদৰে ঘৰখনলৈ সুখ সমৃদ্ধিৰ আগমন ঘটিব, কিদৰে ঘৰৰ পৰা টকা পইচাৰ সমস্যা দূৰ হৈ ঘৰলৈ টকা পইচা আকৰ্ষিত হ'ব, ঘৰৰ পৰা কিদৰে বেমাৰ ব্যাধি দূৰ হ'বলৈ আৰম্ভ কৰিব আপুনি নিজ চকুৰে দেখিবলৈ পাব। প্ৰিয় দৰ্শক, এই সমস্যাসমূহ দূৰ হৈ আপোনাৰ ঘৰখন সমৃদ্ধিশালী হৈ পৰিব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনাক নিগেটিভ শক্তিৰ কেইটামান সংকেতৰ বিষয়ে ক'ব খুজিছো। আপুনি যদি পাৰফিউম নলগোৱাকৈ আপোনাৰ ঘৰত আপুনি যিকোনো ধৰণৰ গোন্ধ পাই থাকে তেতিয়া আপুনি বুজি ল'ব আপোনাৰ ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ পৰি আছে। লগতে প্ৰিয় দৰ্শক, যদি আপোনাৰ ঘৰৰ দৰজাসমূহ আপুনি লাহেকে বন্ধ কৰে কিন্তু যদি আপোনাৰ দৰজাখন বহুত জোৰত মাৰ খায়, এবাৰ দুবাৰ হোৱাটো বেলেগ কথা, যদি প্ৰতিদিনে এনেকুৱা হয় তেতিয়া আপুনি বুজি ল'ব এই সংকেতৰ দ্বাৰা আপোনাৰ ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ পৰি আছে। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ ভিতৰত বা চাৰিওফালে যদি প্ৰতিদিনে আপুনি অদ্ভুত শব্দ শুনিবলৈ পাই থাকে তেন্তে আপুনি বুজি ল'ব আপোনাৰ ঘৰত বা ঘৰৰ চাৰিওকাষে নেতিবাচক শক্তি সক্ৰিয় হৈ আছে। কেৱল ইমানেই নহয়, যদি আপোনাৰ ঘৰত থকা পোহনীয়া কুকুৰ জন্তুৱে হঠাতে যদি বহুত ভুকিবলৈ আৰম্ভ কৰে, চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰে বাৰে বাৰে, তেনে ক্ষেত্ৰত আপুনি বুজি ল'ব আপোনাৰ ঘৰত বা ঘৰৰ চাৰিওফালে নেতিবাচক শক্তিৰ প্ৰভাৱ সক্ৰিয় হৈ আছে।
লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ চাৰিওফালে যদি কোনোবাই কান্দি থকাৰ বা হুমুনিয়াই থকাৰ শব্দ আপুনি শুনা পায়, প্ৰথমেই আপুনি বাহিৰলৈ গৈ চাব। আৰু যদি আপোনাৰ ঘৰৰ বাহিৰত কাকো দেখা নাপায়, আপুনি যদি বাৰে বাৰে এনেকুৱা শব্দ শুনি থাকে, তেন্তে আপুনি সাৱধান হ'ব। আপোনাৰ ঘৰত বা ঘৰৰ চাৰিওফালে নেতিবাচক শক্তিৰ প্ৰভাৱ সক্ৰিয় হৈ আছে। তেনে ক্ষেত্ৰত আমি কোৱা এই 3টা প্ৰতিকাৰ আপুনি অৱশ্যেই কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। যদি ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গকো এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব, তেওঁলোককো সহায় কৰিব এই প্ৰভাৱৰ পৰা কিদৰে তেওঁলোকে মুক্ত হ'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।